এইখিনি শাক ভাজি হয়। ইয়াতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু টমেটো, এটা ডাঙৰ টমেটো দিছোঁ। এক মুঠা শাক, ডাঙৰকৈ এক মুঠা শাক। আৰু এইখিনি শাক এনেকৈ ফ্ৰাই কৰি লৈছোঁ, তেল কম দিয়া গৈছে। আৰু এইখিনি শাকখিনি অলৰেডি মোৰ সিদ্ধ হৈ গৈছে। ইয়াতে আপুনি কি কৰিব, বনোৱা যে দালি আছে, পুৰণা দালি হ'লেও হ'ব, ৰাতিৰ দালি, দিনৰ দালি, এনেকৈ এই দালি ইয়াতে বনোৱা দাইল ইয়াতে দি দিয়ক। মোটামুটি ডাঙৰ কোৰাচেৰে এক কোৰাচ দি দিয়ক। পৰিমাণ যিমান, আপোনাৰ শাকৰ পৰিমাণ কিমান সেইমতে। মই ইয়াত বেছি শাক নাই, এক মুঠা শাক মাত্ৰ। এয়া, আৰু এইখিনি অকণমান এতিয়া গৰম হ'ব দিয়ক। কেনেকুৱা টেষ্ট চাবচোন, কমপ্লিট ডিফাৰেণ্ট টেষ্ট। টমেটো দিব যেনে তেনে, বিলাহী এটা দিব। মই ডাঙৰ বিলাহী এটা দিছোঁ। যে ইয়াতে এই শাকৰ ভাজিখিনিৰ টেষ্টটো চাব।